হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। শকুন্তলাৰ ধাৰাবাহিকখন চাই হয়তো আপোনালোকে নিশ্চয় ভাল পায় আৰু আজিৰ খণ্ডটি চাবলৈ সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে যে শকুন্তলাই বিমলাৰ লগত কথা পাতি থাকোঁতেই মূৰ ঘূৰাই পৰি গৈছিল আৰু বিমলাই হস্পিটেলত এডমিট কৰে। আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব যে ডক্টৰে আহি বিমলাক শকুন্তলাৰ কণ্ডিশ্যন চিৰিয়াছ বুলি ক'ব আৰু সন্তানটি জন্ম দিয়াত এটি ডাঙৰ সমস্যা আছে বুলি ক'ব। এতিয়া বন্ধুসকল, সন্তানটিক জন্ম দিলে শকুন্তলাৰ মৃত্যু হ'ব নেকি বাৰু? আৰু ইফালে বিনোদনে যে শকুন্তলাৰ সন্তানটিক এতিয়াও যে নিজৰ সন্তান বুলি বিশ্বাস কৰি ল'ব পৰা নাই, এই কথা জনাৰ্দনক ক'ব। আৰু মায়াই আজি শকুন্তলাও যে মায়াৰ বাবেই ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল, এই কথাটো বিনোদনক ক'ব আৰু বিনোদনে কথাটো শুনি শকুন্তলাক আনিবলৈ বিচাৰি যাব। এতিয়া বিনোদনে শকুন্তলাক মৃত্যু অৱস্থাত লগ পাব নেকি বাৰু? গতিকে এই সকলোবোৰ জানিবলৈ চাওক শকুন্তলাৰ আজিৰ সম্পূৰ্ণ খণ্ডটি। বন্ধুসকল, এই ধাৰাবাহিকখন চাই ভাল পোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।